হাই ফ্ৰেণ্ডছ, মই লোহিত, মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক'বলৈ ওলাইছোঁ, প্ৰায় মানুহৰ এটা প্ৰব্লেম দেখি আছোঁ, যিহেতু গৰম দিছে, খুব বেছি গৰম ৰ'দ দিছে। সেইটো কাৰণে বহুতৰে অৰ্কিড প্ৰায় নষ্ট হ'বলৈ ধৰিছে বা কিছুমানৰ পাত হালধীয়া হৈ গৈছে। তেনেকুৱা প্ৰায় দেখি আছোঁ বা শুনি আছোঁ, কোনোবাই জনায়ো আছে, তেনেকৈ মানে হৈ আছে। সেইটো বিষয়ে মই ক'ম বুলি ভাবিছোঁ। এতিয়া আপোনালোকক মই আজি এইবিলাক চনিয়া বিষয়ে আপোনালোকক মই কৈ আছোঁ। আপোনালোকে যদি ৰ'দ পৰাকৈ অৰ্কিড আছে, তেতিয়াহ'লে আপোনালোকে যদি আগৰ পৰাই ৰ'দ পৰাকৈ আছে, তেতিয়াহ'লে আপোনালোকে তেনেকৈ থাকিবলৈ দিয়ক। আৰু যদিহে আপোনাৰ অৰ্কিডটো ৰ'দ পোৱা নাই, হঠাৎ ৰ'দ পাইছে, তেতিয়াহ'লে আপোনালোকে তেতিয়াহ'লে দৰকাৰ তাৰ পৰা আঁতৰাই বেলেগ ঠাইত থৈ দিয়ক। যদিহে মানে নতুনকৈ বা এই 2-3 দিনৰ পৰা ৰ'দ পাই আছে, আগতে ৰ'দ পোৱা নাছিলে। আৰু যদি আপুনি নতুন অৰ্কিড আনিছে, তেতিয়াহ'লে যিকোনো যদি নতুন অৰ্কিড কিনিছে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, অৰ্কিডজোপাক অকণমানো যাতে ৰ'দ নাপায় আৰু বেছি গৰম নাপায়, তেনেকুৱা ঠাইত আপোনালোকে থৈ দিব, যাতে ঠাণ্ডা হৈ থাকে। আৰু পাৰিলে আপুনি দৰকাৰ হ'লে ঘৰৰ ভিতৰতে থৈ দিব পাৰে বা গছৰ তলত ছাঁত ধুনীয়াকৈ থ'ব পাৰে। আৰু এই ধৰক যদি যিকোনো ঠাণ্ডা ঠাইত, ঘৰৰ ভিতৰতে হওক বা বাৰান্দাত হওক, যদি ঠাণ্ডা হয়, এনেকুৱা নহয় যে আপুনি টিনৰ তলত থৈ দিলে কিন্তু বৰ বেছি গৰম পায়, তেনেকুৱাও নহয়। অলপ ঠাণ্ডা ঠাইত থৈ দিব, যাতে বৰ বেছি গৰম নাপায়, তেনেকৈ থৈ দিব। আৰু যদি আপোনালোকে নতুন অৰ্কিড আনিছে, তেতিয়াহ'লে আপোনালোকে অলপ ঘৰৰ ভিতৰত ৰাখি দুদিনমান অলপ পৰিৱেশৰ লগত এডজাষ্ট কৰাই লওক। তাৰপিছতহে আপোনালোকে তাক বাহিৰত দি দিয়ক, এই গৰম হৈ পৰাকৈ। নহ'লে কি হ'ব, আপোনালোকৰ অৰ্কিডবিলাক মৰি যাব লাহে লাহে। সেইটো কাৰণে বা বহুতৰে মৰিছে, সেইটো কাৰণে মই কৈছোঁ। এতিয়া ধৰক মোৰখিনি যিহেতু যিখিনি ৰ'দ পায়ে আছে, সেইখিনি মোৰ তেনেকৈ আছে। কিন্তু মই যিবিলাক নতুন আনিছোঁ, সেইবিলাক মই অলপ সাৱধানে থৈছোঁ। দৰকাৰ হ'লে মই মাটিত থৈ দিছোঁ। যিহেতু বৰষুণ নাই, বৰষুণ পালে মাটিত থ'লে অলপ বেয়া হৈ যায়। এনে মাটিত থ'লে ইমান সহজে নষ্ট নহয়। মাটিত মানে এনেকুৱা নহয় যে আপোনালোকে অৰ্কিডটো মাটিত চিৰদিনৰ কাৰণে থৈছে, তেনেকুৱা নহয়। আপুনি আনিলে দুদিনমান এনে মাটিত থৈ দিলে, মাটিত প্লাষ্টিকৰ বস্তা এখন পাৰি থৈ দিলে, তেনেকৈ আপোনালোকে ধুনীয়াকৈ থৈ দি তাৰপিছত লাহেকৈ গছতে হওক বা আপুনি য'ত লগাব বিচাৰে, তেনেকৈ ৰুই থৈ দিলে, তেনেকৈ থ'লে বহুত ধুনীয়াকৈ হৈ থাকিব। আপুনি সেইটো এটা কাম কৰিব পাৰে। আৰু এটা বস্তু মই দেখুৱাইছোঁ, যিহেতু মোৰ আৰু অৰ্কিড আছে, এইখিনি চাওক, এইটো হৈছে মোৰ ভাণ্ডাৰ আছিল এটা। এইটো মোৰ প্ৰায় ৰ'দ পায়ে থাকে, তেতিয়াই ৰ'দ পায়। সেইটো কাৰণে ইয়াক কোনো কষ্টও পোৱা নাই। 3-4 দিন ৰ'দ পাইছে, ঠিকে আছে, একো হোৱা নাই। এইখন পাতখন অলপ ভাগি গৈছে কাৰণে এইটো অলপ বেয়া হৈ গৈছে। সেইটো একো নহয়, এইটো মই দেখিছে পাত ভাগি গৈছে, সেইটো কাৰণে এনেকুৱা হৈ গৈছে। এতিয়া ধৰক এইটো মোৰ আছে, এইটো হৈছে মোৰ মস্কেটা মানে ৰ'দ পায়ে আছে, দেখিছে আপোনালোকে। এইটো বহুত দিন ধৰি তেনেকৈ আছে ইয়াত, এইটো মই কোনো ইয়াৰ পৰা লৰচৰ নকৰোঁ, তেনেকৈ থাকি যাব। কিন্তু যিবিলাক মোৰ হঠাৎ ৰ'দ পায় বা আগতে ৰ'দ পোৱা নাছিলে, এতিয়া ৰ'দ পাই আছিলে 2 দিনমান পৰা, সেইবিলাকো মই ইয়াৰ পৰা মানে ৰ'দৰ পৰা আঁতৰাই দিছোঁ। এতিয়া এইবিলাক আছে মোৰ, এইবিলাকতো আগৰ পৰাই ৰ'দ পাই আছে, মই আগৰ পৰা ইয়াতে থৈ দিয়া আছে। এইটো স্ক্ল'পেণ্ডিয়া, এইটো হৈছে ষ্ট্ৰেচিলাছ কিবা আছিলে, মই নামটো পাহৰিছোঁ ইয়াৰ। এইটো মোক বা এজনীয়ে গিফ্ট দিছিলে। দামটো প্ৰায় ভালেখিনি হয়, প্ৰায় 1200-1500 টকামান তাৰ পৰে। বাহিৰৰ থাইলেণ্ডৰ স্পেচিছ হয়। এইটো একচুৱেলি আমাৰ ইণ্ডিয়ান নহয়। আমাৰ ইণ্ডিয়াতো পায়, এই ষ্ট্ৰেচিলাছ হিটাছ পায়, কিন্তু এইটো ষ্ট্ৰেচিলাছ হিটাছ নহয়, বেলেগ এটা। এইটো স্ক্ল'পেণ্ডিয়া। এইখিনি মই দেখুৱালোঁ আপোনালোক, যিখিনি মোৰ ৰ'দ পোৱাকৈ আছে, তেনেকৈ হৈ আছে। কিন্তু যিখিনি নতুনকৈ ৰ'দ পাইছে, সেইখিনি মই তাৰ পৰা আঁতৰাইছোঁ। আপোনালোকেও তেনেকৈ কৰিব, নহ'লে আপোনালোকৰ অৰ্কিডবিলাক লাহে লাহে নষ্ট হৈ যাব পাৰে। আৰু এতিয়া আপোনালোকে এটা কাম কৰিব পাৰে, যিখিনি মানে কি কয়, যিহেতু বৰষুণ দিয়া নাই এইকেইদিন, আপোনালোকে ৰাতিপুৱা ভালকৈ ৱাটাৰিং কৰিব পাৰে। যেনেকুৱা মই এইবিলাক দেখিছে, পানীতে জমা হৈ আছে, আমি মাত্ৰ মটৰ পাইপেৰে ৱাটাৰিং কৰিলোঁ, তিতি আছে এতিয়াও তেনেকৈ। এইবিলাক ফুলি আছে আৰু বহুত বাকী আছে ফুলিবলৈ এতিয়াও। সেইখিনি ফুলিলে মই আপোনালোকক এদিন ভালকৈ চনিয়াৰ বিষয়ে ভিডিঅ' বনাম এদিন। সেয়া মোৰ ডেণ্ড্ৰবিয়াম ফাৰ্মাৰী, কিমান ধুনীয়াকৈ হৈ আছে। এইবিলাক ফুলি আছে আৰু 2-এটা ডেণ্ড্ৰবিয়াম মোৰ, আৰু এতিয়া কলি আহিছে, সেইবিলাক ফুলিব লাহে লাহে। এইখিনিয়ে আৰু। যদি ভিডিঅ'টো ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু যদি কিবা জানিবলগীয়া, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।